ডিল কৰি প্ৰথম চাইকেললৈ আন্দোলন কৰিবলৈ আহে, তাৰপিছত স্কৰ্পিঅ'লৈ ঘৰলৈ যায়। প্ৰথমতে ফটা চোলা এটা পিন্ধি আন্দোলন কৰি এনআৰএলৰ সন্মুখত, তাৰপিছত ঘৈণীয়েকৰ চাকৰি দি লয়। এইবিলাক মানুহ চকুৰ সন্মুখত হৈ আছে। আমি তেনেকুৱা দালাল নহয়, সেইকাৰণে আমি ফোনত কথা নাপাতোঁ আপোনালোকৰ লগত। আপোনালোকে মুখামুখিয়ে কথা পাতিবলৈ এইবিলাক মানুহ আহিছে। এইবিলাক মানুহে লাষ্টবাৰৰ কাৰণে কাৰোবাৰ ওপৰত ভৰসা কৰিছে কিবা এটা পাব। আৰু আমাৰ প্ৰব্লেমটো তাতে, আপোনালোকে লাইট দিছে, কোনোবা NGOক দিয়ে, MLA থকা NGOক দিয়ে, সেই দালাল NGOয়ে VIP হোটেলত সজাগতা সভা পাতে। এইবিলাক মানুহে খবৰ নাপায়। NRLৰ CSR ফাণ্ডত এইবিলাক মানুহ সোধক, NRLৰ CSR ফাণ্ডৰ টকাৰে 60 মানুহৰ সংঘাতক লৈ সজাগতা সভা পাতে, এইবিলাক মানুহে খবৰ নাপায়। যাৰ ঘৰটো ভাঙে সি খবৰ নাপায়, যাৰ ঘৰ মেৰাপানীত সি খবৰ পায়, যাৰ খবৰ ঘৰপথাৰ টাউনত সি খবৰ পায়। কাৰণ কেলে সি তাত উপস্থিত থাকি ফটো মাৰি NGO কৰি পইচা ঘটিব লাগে। এইবিলাক চব মানুহে জানে, সেইকাৰণে এনেকৈ ওলাই আহিছে, আপোনালোকক প্ৰশ্ন কৰিছে। আৰু আপোনালোক দাদা আপোনালোকে মৌন হৈ থাকিবলগীয়া হয় চাকৰি তাৰণাত, পৰিয়ালৰ তাৰণাত। কিন্তু ইয়াত যুগ ধৰি 93 পৰা দালালে টকা ঘটি আছে। এইবিলাক মানুহৰ ঘৰত কোনো এটা টৰ্চ লাইট নাপায়। টৰ্চ লাইট পায় NGOয়ে, কোটি টকীয়া NGOয়ে টৰ্চ লাইট পায়। মানুহৰ আজি মই আপোনাক আৰু 2 নম্বৰ কথা কৈছোঁ দাদা, NRLে সদায় এটা কাম কৰে যে যিমানেই আলোচনাটো পিছুৱাব সিমানে মানুহ শক্তি কমি আহিব বুলি ভাবে। যিমানে আলোচনা পিছুৱাব সিমানে দালালবিলাক NRLৰ ওচৰত পৰ্যায়ক্ৰমে বিক্ৰী যাব বুলি ভাবে। কিন্তু আমি নেতৃত্ব লৈছোঁ, আপোনালোকে জুইৰ লগত খেলা নকৰিব। মই এই কথাটো বাৰম্বাৰ কৈছোঁ। আজি যদি 100 মানুহ আছে, নেক্সট আহিবলগীয়া হ'লে 500 মানুহ আহিব, তাৰপিছত 1000 মানুহ হ'ব। NRLে যিটো ফাং পাতি আছে যে আলোচনা পিছুৱাই যাব, মানুহ কমি আহিব, নেতা কমে দুৰ্বল হৈ আহিব, NRLৰ ওচৰত বিক্ৰী যাব। আমাৰ গোটেই হিষ্ট্ৰী চাই লওক, 28টা কেছ লাগি আছে, ক'তো কোনোদিন কম্প্ৰমাইজ কৰা নাই আৰু নকৰোঁ আমি কম্প্ৰমাইজ। এইবিলাক মানুহক কৈছোঁ, আমি প্ৰথম দিনাখন যিটো ভাষণ দিছিলোঁ তাতকৈ যদি অকণমানো যদি ভলিউম কম হয়, আমাক আপোনালোকে প্ৰশ্ন কৰক, কিয় বিক্ৰী কৰিছ নেকি তহঁতি? আমাক আঁঠু কঢ়াই থওক NRLৰ সন্মুখত যে তহঁতি নেতৃত্ব দিছিলে, আমাক বিক্ৰী কৰিছ। এইখন মুখে একদম চবৰ আগত কৈ আছোঁ। সেইকাৰণে আপোনালোকে মুখামুখি হ'ব লাগিব। NRLৰ অফিচাৰ যিটো এটিটিউড ওলাই নাহে, আপোনাক বাৰে সন্মুখলৈ আগবঢ়াই দিয়ে। আপোনাক সন্মান জনাই কৈছোঁ, আমি বহুত চাৰ্কুল অফিচাৰ পাইছোঁ, কিন্তু এখেতে 36 ঘণ্টা সন্মুখত ৰৈ থাকে, কিন্তু NRLৰ অফিচাৰ ওলাই নাহে কথা পাতিবলৈ। এতিয়া গালি খাবলৈ মানুহজনক পঠিয়াই দিছে সন্মুখলৈ। এতিয়া ৰাইজৰ মুখামুখি হ'ব লাগিব আপুনি, আৰু সিহঁতে ভিতৰত বহি কোনোবা এটা ভাল ডাঙৰ জোতা মোজা পিন্ধি যোৱা সংগঠনৰ নেতা যাওক, ভিতৰলৈ গেট খুলি লৈ যায় ভিতৰত চাহ খুৱাবলৈ। কোনোবা এটা দালাল NGO পলিটিকেল লিডাৰ পাৰ্টি যাওক, ভিতৰলৈ গেট খুলি ভিতৰত নি পেলাই কথা পাতে, কমিশ্যনৰ অংক পাতে, কিন্তু সাধাৰণ মানুহৰ লগত কথা নাপাতে। হাতীয়ে ঘৰ বিধায়কৰ ঘৰ নাভাঙে, হাতীয়ে কোনোবা NGO দালালৰ ঘৰ নাভাঙে, হাতীয়ে এইবিলাক মানুহৰ ঘৰ ভাঙে। এইবিলাক মানুহে কিন্তু টৰ্চ লাইট এটা নাপায়। দালালবিলাকে CSR ফাণ্ডৰ টকা লুটি থাকে। বহুত খং খুব আছে। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ, আলোচনালৈ মাতিছোঁ গণতান্ত্ৰিকভাৱে, কিন্তু আপোনালোকে আমাক খং উঠাই গৈ আছে। কৃষক মুক্তিৰ আগতে কেনেকুৱা আন্দোলন কৰিছে, এইবিলাক মানুহে কেনেকুৱা আন্দোলন কৰিছে, এবাৰ আপুনি মৰঙী থানাৰ ইয়াত কাগজবোৰ লুটিয়াই চালে গম পাব মৰঙী মানুহে কেনেকুৱা আন্দোলন কৰি গৈছে। গণতান্ত্ৰিকতা আৰু কিমান বাৰে আপোনালোকে পৰিচয় নিদিব। আৰু এটা সময় দিয়া হৈ আছে 12টা মানত, আপোনালোকে সেইদিনা আহি যাব, সেইদিনা চবেই থাকিব। বাকী ৰাইজে গম পোৱা নাছিল, 12টা বজাত মাতিছে, আহে নাহে তো আপোনালোকে সিদ্ধান্ত কৰক।